হেল্ল' ৰাইজ, আশা কৰোঁ সকলো ভালে আছে আৰু মইতো ভালে আছোঁৱে বাৰু। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু বিহুৰ যা যোগাৰ কেনেকুৱা চলিছে? আমাৰতো একদম ক'বই নালাগে। যোৱাটো ভিডিঅ'ত দেখিছিলে মায়ে পিঠা বনাইছিলে আৰু এইটো ভিডিঅ'ত আমাৰ সান্দহ খুন্দাত লাগিছে। এয়া হৈছে পেহীয়ে ঢেঁকী দি আছে আৰু মই তলতে বহি আছোঁ। আৰু এইটো বস্তু খাই কোনে কোনে ভাল পায় ক'বচোন? মইতো একদম বুঢ়া আৰু ক'বই নালাগে। বাকী মই অকণমান সহায় কৰি দিছোঁ পেহীক, কাৰণ মই ঢেঁকী দিব নাজানো, গতিকে সান্দহকেইটাকে আগবঢ়াই দিওঁ আৰু ঢেঁকীটোলৈ বুলি। এই যে মই সান্দহ বুলি কৈছোঁ, এইটো আপোনালোকৰ ফালে কি বুলি কয় এবাৰ জনাবচোন। আমাৰ ইয়াত কৰাইগুৰি বুলি কয় আৰু সান্দহ বুলিও কয়। বাকী চবতে বেলেগ বেলেগ কয়। বাকী আপোনালোকৰ ফালে কি বুলি কয় এবাৰ জনাবলৈ নাপাহৰিব। এইটো আকৌ সন্ধিয়াৰ দৃশ্য দেই। সন্ধিয়া আহিলোঁ ওৱান ইণ্ডিয়া ফেমিলি মাৰ্টত। মোৰ মানে কেইটামান দৰকাৰী বস্তু ল'বলগীয়া আছিলে আৰু ইয়াতে গম পালোঁ যেন 50% অফাৰ আৰু লগতে বাই ওৱান গেট ওৱান অফাৰ দি আছিল। দুইটা অফাৰ চলি আছিলে, গতিকে ইয়াতে আহিলোঁ। আৰু আপোনালোকেও যদি কোনোবা আহিব বিচাৰি আছে ইয়াতে আহিব পাৰে, মানে কম দামত বহুত ভাল বস্তু লৈ যাব পাৰিব। আৰু ইয়াতে নিউ নিউ কালেকশ্যনো আহিছে। এইটো মানে খ্ৰীষ্টমাছৰ অফাৰ আছিলে, বাট এতিয়াও চলিয়ে আছে তাতে। আপোনালোক যাব পাৰিব যদি যাম বুলি ভাবিছে। আৰু তাৰ পৰা আহি আমি ম'ম' খালোঁ আৰু ম'ম'খিনি বহুত বেছি জ্বলা আছিলে, তো ভাল আছিলে কিন্তু। আৰু ম'ম' খাই মেলি আমি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি দেখিছোঁ বৰমাহঁতে এতিয়াও খুন্দিয়ে আছে আৰু ময়ো ধুনীয়াকৈ অকণমান সহায় কৰি দিলোঁ বৰমাকো। বিহু আহিলে মানে ঢেঁকীটোৱে ৰেষ্ট নাপায় আৰু, মানে কাৰণ আমাৰ গাঁৱত তেনেকৈ ঢেঁকী নাই ন, গতিকে চবেই মানে আমাৰ ঢেঁকীটোকে পায় আৰু তাৰ বহুত কষ্ট হয় এইকেইদিন, মানে ঢেঁকীটোৰ কথা কৈছোঁ দেই। আৰু মায়ে চাউল ভাজি আছে, মই সহায়কে কৰি দি আছোঁ আৰু উপায় নাই, ঢেঁকীটো দিব নাজানো। এই যে দেখিছে বৃহৎ জুইকুৰা, এই জুইকুৰা হৈছে চুঙা পিঠাৰ আয়োজন। এবাৰ খালে কাৰণ হেঁপাহ নপলাই, গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই।